इंराजि गोदान बोसोरनि दिनै गिबि सानखालिनो गसाइगाव पुलिसा गोसो गोथारै गावसोरनि बिबानखौ मावनानै सासे फोरोंगिरिनि नखराव मिनिनाय लाबोफिननो हायो। गोमानाय 7,50,000 रांखौ फोरोंगिरिनि नखरनो गथायफिननानै होयो गसाइगाव पुलिसा। मिथिनो हानाय बादियैब्ला गसाइगाव महकुमानि भावरागुरिनि पश्चिम दाङाइमारि गामिनि एबा पश्चिम दाङाइमारि गुदि फरायसालिनि फोरोंगिरि नीलकण्ठ बर्मनआ न' लुनो माखासे सान सिगां बेंकनिफ्राय 7,50,000 रांखौ दिहुनना लांदोंमोन। नाथाय न' लुनायनि थांखिखौ दोनथ'नानै रांखौ फिन बेंकआव दोनफिननायनि थांखि लायो। बेबादिनो दिनै बिसिखौ लोगोआव लानानै गसाइगावआव थानाय स्टेट बेंक अफ इन्डियायाव रांखौ दोननो थांनायावनो उन्दै गथ'आ हरखाब जेंनायाव गोग्लैनायाव थाबैनो गथ'खौ न'आव लानानै थांनांगौ जायो। नाथाय रां थानाय बेगखौ बेंक खाथियावनो बावलाङो आरो न'आव थांनायनि दसे उनाव रांनि बेगखौ नुनो मोनैयाव हालाय हाफाय जायो। बेबायदि समावनो बेलासे 3 रिंगासो समाव गसाइगाव सदर थानानि एसआइ कफिलुद्दिन आहमेदआ डिउटि होबाय थानाय समाव रां थानाय बेगखौ मोनो आरो उनाव रांनि बिगोमाखौ गसाइगावआव लेंहरनानै महकुमा पुलिस बेंगिरि हिरेन कुमार डेकानि नुजाथिनायाव 7,50,000 रांखौ गथायो। गसाइगाव पुलिसनि बेबायदि बाखनायथाव हाबाखौ नुनानै गसाइगावनि रायजोफोरा गोजोननाय फोरमायनायजों लोगोसे बाखनायदों। নীলকণ্ঠ বর্মন, ঘর পশ্চিম ডাঙাইমারি। কি কৰে আপুনি? মই শিক্ষক। কি হৈছিল ঘটনাটো কওকচোন। ঘটনাটো হৈছে মই মানে কিছুদিন আগত বেংকৰ পৰা টকা উঠাইছিলোঁ কিবা ঘৰ নিৰ্মাণ কাম কৰাৰ কাৰণে, কিন্তু ঘৰ বনোৱা যিহেতু পলম হ'ব সেইকাৰণে টকাটো মই আকৌ গোসাইগাঁও ষ্টেট বেংকত জমা দিব আহিছোঁ। আহি মই টকাটো আৰু মোৰ ল'ৰা এজন আছিল তাতে একেলগে বহি আছিল, কিন্তু ল'ৰাটোৰ দিগদাৰ কৰাত আমি বেংকৰ পৰা অলপ বাহিৰত গৈছোঁ কিবা বাচ্চাটোক কিবা কিনি দিবৰ কাৰণে। কিন্তু এতিয়া তাৰ পৰা ঘূৰি আহি দেখো মানে বেগটো নাই আৰু কি আমি বৰ ভুলতে থৈ আহিছোঁ, বৰ দুখ পাইছোঁ। আমি বছৰটোৰ প্ৰথম দিনত যে এনেকুৱা হ'ব আমি খুব মৰ্মাহত হৈছোঁ। পিছত আমি আৰক্ষীক এইটো জনাব খুজিছিলোঁ। পিছত ইয়াত আৰক্ষীয়ে এইটো মানে আমাক উদ্ধাৰ কৰি বেংকৰ পৰা উদ্ধাৰ কৰি আমাৰ হাতত টকাখিনি চমজাই দিয়ে। আৰক্ষী নিজে উদ্ধাৰ কৰে? নিজেই উদ্ধাৰ কৰিছে। আপোনালোকে অভিযোগ দিছিল নেকি? অভিযোগ আমি দিলোঁ হয়, কিন্তু এইটো আৰক্ষীৰ হাততে পৰিছে। যিয়ে হওক টকাটো আমি টকাটো পাই আনন্দিত আছোঁ। আৰু গোসাইগাঁও যিটো আৰক্ষী কি আছে আমাৰ SDPO ছাৰ আৰু লগতে যিবিলাক আছিল তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু গোসাইগাঁও টাউন ছাৰ, আমাৰ SDPO ছাৰ সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমাক এই টকাখিনি উদ্ধাৰ কৰি দিছে, ইয়াৰ কাৰণে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। কিমান টকা আছিল? তাত টকা মোটামুটি আমাৰ 7.5 লাখ টকা আছিল আৰু পাঁচ বহি আছিল, চেক বহি আছিল, যিখিনি আছিল আৰু কি মুঠৰ ওপৰত বেগত আমাক সম্পূৰ্ণ চমজাই দিয়ে। আৰু আপুনি জনাৰ আৰক্ষীয়ে আপোনাক ফোন কৰিছে? হয়, আমাক আৰক্ষীয়ে আগতে ফোন কৰিছে, যিহেতু তেওঁলোকৰ হাততে পৰিছে টকাটো আৰু তেওঁলোকৰ পৰাই আমি টকাটো পালোঁ। আৰু गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट, समनि रादाब।